আজি আমাৰ প্ৰশিক্ষণ অনুষ্ঠানত আমাৰ দুগৰাকী উপস্থিত আছে আৰু আজি মই খাজা কেনেকৈ বনায় খাজা বনোৱাৰ কাৰণে তেওঁলোকক শিকাম বুলি ভাবিছোঁ। তাৰ কাৰণে আমি ইনগ্ৰেডিয়েণ্টছ হিচাপে খাজা বনাবলৈ মই ময়দা 200 গ্ৰাম লৈছোঁ, বাটাৰ লৈছোঁ 50 গ্ৰাম আৰু চেনি লৈছোঁ 250 গ্ৰাম। চেনি লৈছোঁ মই চাটনি বনোৱাৰ কাৰণে আৰু ৰিফাইন অইল 1 কাপ লৈছোঁ, জোখ অনুযায়ী ইউজ কৰিম আৰু ৰিফাইন অইল লৈছোঁ মই ভাজিবৰ কাৰণে। এইখিনি এনেকৈ লৈ লওঁ, ময়দা লৈ স্বাদ অনুযায়ী অকণমান নিমখ দিম। এতিয়া ময়দা মাৰিব লাগিব। আমি গোটেইখিনি তেল ইউজ নকৰোঁ, অকণমান কৰি ময়দা ইউজ ময়দাৰ মৰা জোখত। এতিয়া এনেকুৱা হ'ব লাগে ময়দাবোৰ। ময়দা যেতিয়া এনেকুৱা হয় তেতিয়া আমাৰ খাজাৰ কাৰণে যিটো ময়দাখিনি যেনেকৈ মাৰিম তাৰ কাৰণে ৰেডি হয় বুলি আমি গম পাওঁ। এনেকুৱা হ'ব লাগে। এতিয়া ময়দা মাৰে মানে মই চাটনি ৰেডি কৰি লওঁ। मैं चाटनी के लिए रेडी कर लेते चाटनी का नहीं 250 ग्राम চেনি লৈছোঁ। জোখ অনুযায়ী আন্দাজ কৰি পানীটো দিব লাগে, আধা কাপমান পানী দিলে হয়। এয়া আমাৰ ময়দা ৰেডি হৈয়ে গৈছে ধুনীয়াকৈ। এতিয়া ময়দাখিনি আমি 10 মিনিটৰ কাৰণে ময়দা বা 15 মিনিটৰ কাৰণে ময়দাখিনি অলপ কৰি এনেকৈ ৰাখোঁ। এয়া আমাৰ চাটনি ৰেডি হৈছে। এতিয়া এয়া হৈ গ'ল। এনেকুৱা হ'ব লাগে, বেছি আঠা হ'বও নালাগে, অলপ অলপ হ'ব লাগে। বেছি আঠা হ'লে আকৌ চেনি হৈ যাব যিহেতু। এতিয়া ৰেডি হৈছে, এনেকুৱাতে আমি ৰাখি দিম। এয়া আমাৰ 10 মিনিট পাৰ হৈ গ'ল। এয়া খুব ধুনীয়া হৈ গৈছে ময়দাবোৰ। এতিয়া আমি খাজাৰ কাৰণে এনেকৈ জোখ অনুযায়ী ৰুটি যেনেকৈ বেলোঁ আমি কিমানটো জোখৰ কৰি পেলাই আমি ৰুটি দিম। এতিয়া এনেকৈ ৰুটি বেলিব লাগিব আমি। এয়া আমাৰ ৰুটি বেলা হৈ গৈছে। আমি এনেকুৱা জোখত ৰুটিবোৰ বেলি লৈছোঁ। 1খন, 2খন, 3খন ৰুটি বেলিছোঁ। এতিয়া মই যে বাটাৰ থৈ দিছিলোঁ, বাটাৰত এইটো চকৰটো মই ৰেডি কৰি লৈছোঁ। এইটো এয়া মোৰ ময়দা বাটাৰ যিটো পেষ্ট ৰেডি কৰিছিলোঁ এইটো ৰেডি হৈ গৈছে। এতিয়া আমি খুব সুন্দৰকৈ এনেকৈ বাটাৰবোৰ ইয়াত ঘঁহি দিব লাগিব। সুন্দৰকৈ ঘঁহিব লাগিব। এতিয়া আকৌ আমি ইয়াত দিম। আকৌ দিম এনেকৈ কৰিব লাগিব। দেখিছা নহয় তোমালোকে? এতিয়া আমি 3 নম্বৰ ৰুটিখন আকৌ এনেকৈ দিম। আকৌ দিলোঁ, দি পেলাই আকৌ একেধৰণে পেষ্টবোৰ দিম। এতিয়া আমি পেষ্টকেইটা আধা চেণ্টিমিটাৰ দূৰত কাটিব লাগিব। জোখ একে ৰাখিব লাগিব। আধা চেণ্টিমিটাৰ দূৰত, হাফ চেণ্টিমিটাৰকৈ কাটি ল'ব লাগিব। এতিয়া কৰিব আকৌ ন।
এয়া আমাৰ ৰেডি হৈয়ে গৈছে খাজা বনাই হৈ গৈছে এনেকৈ গোটেইখিনি ৰেডি হৈ গৈছে আমাৰ এইটো ওচৰৰ পৰা ল'বা একদম ওচৰৰ এয়া আমাৰ তেল গৰম হৈছে গৰম হৈ আহিছে এতিয়া মই খাজাবোৰ এটা এটা কৰি ভাজিবলৈ দিম ভাজিছোঁ ৰিফাইন অইলত কাটি দিয়ে এয়া আমাৰ খাজাবোৰ ভাজি পেলাই হৈছে এতিয়া এয়া ভাজি হৈছে এতিয়া আমি এতিয়া এয়া মই চাটনি বনাই থৈছিলোঁ তাত এতিয়া মই খাজাবোৰ এয়া মই চাটনি বনাই থৈছিলোঁ যে চেনীৰ যিটো তাত অলপ দি অকণমান গৰম কৰি পেলাই এইখিনি দিছোঁ যিহেতু ইয়াত চেনীৰ পানীটো সোমাব লাগিব সেইকাৰণে অকণমান গৰম কৰি দিছোঁ অকণমান গৰম কৰি দিছোঁ এনেকৈ আমি লৰাই লৈ চেনীৰ পানীটো সোমাব লাগিব এয়া আজি আমি খাজা বনাবলৈ যি প্ৰিপেয়াৰ কৰিছিলোঁ সাজু হৈছিলোঁ আমাৰ খাজা ৰেডি হৈ গ'ল আজি খুব ধুনীয়াকৈ খাজা বনালোঁ আৰু তোমালোকে শিকিলা নিশ্চয় আজিলৈ অহাকালিলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত দেখা হ'ম